নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে কি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নতুন এটা একাউণ্ট খুলিলে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে। ইয়াৰ বিষয়ে ভিডিঅ'টো আগতে এটা ভিডিঅ' দিছিলোঁ, কিন্তু তাত ভিডিঅ'টো পিকচাৰটো ভালকৈ ক্লিয়াৰ নহ'ল। সেইকাৰণে আকৌ আজি মই নতুনকৈ ভিডিঅ'টো ভালকৈ বনাব চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে শিকিব পাৰিব ইয়াৰ পৰা আৰু ফৰ্মখন ভালকৈ ফিল আপ কৰিব পাৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক শেষলৈ। এয়া আপোনালোকে প্ৰথমে ইয়াতে ব্ৰাঞ্চটো লিখিব লাগিব। তাৰপিছতে ব্ৰাঞ্চ নং ইয়াতে একো লিখিব নালাগে, ব্লেংক ৰাখিব। এইটো তেওঁলোকে দিব অফিচত। আৰু ইয়াত ডেটটো লিখিব যিদিনা ফৰ্মখন ফিল আপ কৰিব যায়। আৰু ইয়াতে CIF নাম্বাৰটো আছে যে সেইটো তাত লিখাই আছে ফৰ অফিচ ইউজ, চ' অফিচে ইয়াত দিব, আপোনালোকে একো কৰিব নালাগে। তাৰপিছত দিয়া আছে ডিপ'জিট একাউণ্ট অপেনিং ফৰ্ম, ব্ৰেকেটত দিছে যে ফৰ পাৰ্চনেল কাষ্টমাৰ্ছ অনলি। ইয়াতে একাউণ্ট নম্বৰৰ ঘৰ দিয়া আছে, একাউণ্ট নম্বৰটো অফিচে দিব, আপোনালোকে একো কৰিব নালাগে। তাৰপিছতে আপোনালোকে বেংক একাউণ্টটো কেনেকৈ খুলিব সেইটো ইয়াত দিয়া আছে। ইয়াত অপশ্যন দিয়া আছে আপোনালোকে ছেভিং বেংক একাউণ্টেৰে খুলিব, গতিকে ইয়াত টিক মাৰ্ক দিব। তাৰপিছত দিয়া আছে কি ইয়াত চাই লওক, ইয়াতে আপোনালোকক কৈছে যে আপোনালোকে একাউণ্টটো খোলোতে যিহেতু পইচা এটা জমা ৰাখিব লাগিব, গতিকে কিমান টকা জমা ৰাখিব। চ' মই 1000ৰে জমা ৰাখি কেনে খুলিম। চ' মই ইয়াত 1000 লিখিছোঁ আৰু ইয়াত আখৰেৰে লিখিব 1000 rupees অনলি। তাৰপিছত ইয়াত তলত ডেটটো লিখিব, যিদিনাখন একাউণ্ট খুলিব যায় সেইদিনা ডেটটো লিখি দিব। তাৰপিছত ইয়াত দিয়া আছে কি টাৰ্ম ডিপ'জিটৰ কথা। টাৰ্ম ডিপ'জিটটো নহয়, সেইকাৰণে আমি দিয়া নাই, এইটো ব্লেংক ৰাখিছোঁ। আপোনালোকৰো যদি নহয় তেন্তে আপোনালোকেও ইয়াত ব্লেংক ৰাখিব। তাৰপিছতে এপ্লিকেণ্ট ডিটেইলছ দিছে, এপ্লিকেণ্টজনৰ ডিটেইলছ দিব দিছে। প্ৰথমে লিখিব আপোনালোকৰ নামটো, যোনে একাউণ্ট খুলিছে তেওঁৰ প্ৰথম নামটো লিখিব। তাৰপিছত যদি মিডল নাম আছে যেনেকৈ চন্দ্ৰকান্ত ৰাম, মাজত যে নাম থাকে তেনেকুৱা, সেইটো যদি নাই লিখিব নালাগে। তাৰপিছতে ইয়াত পূৰা জেগাত মানে উপাধি লিখিব। তাৰপিছতে চব আপোনালোকে এটা কথা মন কৰিব, ইয়াত সকলোবোৰ কেপিটেল লেটাৰ্ছত লিখিব দিছে, ব্লক লেটাৰ্ছত। আৰু আপোনালোকে কলা পেন ইউজ কৰিব, ব্লেক পেন। ইয়াত লিখাই আছে, ইয়াত চাওক কেপিটেল লেটাৰ্ছ। চ' ইয়াত আকৌ দিছে যে ছেকেণ্ড হোল্ডাৰ নেম এণ্ড থাৰ্ড হোল্ডাৰ নেম, কিন্তু এইটো হৈছে কি জইনিং একাউণ্ট খুলিলে। জইনিং একাউণ্ট যদি আপোনালোকে খোলা নাই তেন্তে লিখিব নালাগে, আৰু যদি জইনিং একাউণ্ট খুলিছে তেন্তে লিখিব লাগিব নাম ঠিক একেদৰে। তাৰপিছত তলত দিয়া আছে কি এইবোৰ দিয়া আছে, এইবোৰ কিহৰ বিষয়ে, যদি একাউণ্ট খোলা ব্যক্তিজন 18 বছৰ বয়সৰ তলৰ মাইনৰ, তেন্তে তেওঁলোকে ইয়াত এটা গাৰ্জেন লাগিব। তো গাৰ্জেনৰ কাৰণে ইয়াত নমিনীৰ দৰে হয়, চ' ইয়াত ফিল আপ কৰিব লাগিব। আৰু যদি আপোনালোকে 18 বছৰ বয়সৰ ওপৰ, তেন্তে আপোনালোকৰ ইয়াত ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই, ইয়াত এনেকেই থাকিব দিয়ক। আৰু ইয়াতে 18 বছৰ বয়সৰ তলৰ সকলৰ কাৰণে ইয়াত গাৰ্জেনে চাইন এটা দিব লাগিব। চ' আপোনালোকৰ যদি ইয়াত কিবা এটা ডাউট থাকি গ'ল তেন্তে মোক কমেণ্ট বক্সত সুধিব পাৰে। বাকী ইয়াত গোটেইখিনি হৈ গৈছে। এতিয়া আমি ছেকেণ্ড পেজটো আৰম্ভ কৰিম। চাওক ছেকেণ্ড পেজটোত কি দিয়া আছে, মোড অফ অপাৰেশ্যনছ এণ্ড আদাৰ ইনষ্ট্ৰাকশ্যনছ। ইয়াতে আপোনালোকে লিখিব লাগিব যে একাউণ্ট উইল বি অপাৰেটেড বাই এণ্ড বেলেঞ্চ পেয়েবল টু। চ' ইয়াত আপুনি নিজে একাউণ্ট খুলিছে, চ' ইয়াত চেল্ফ দিব, ইয়াত টিক মাৰ্ক দিব। তাৰপিছত দিছে ইণ্টাৰেষ্ট পে'মেণ্ট ইনষ্ট্ৰাকশ্যনছ। ইয়াতে আপোনালোকে বেলেগ একাউণ্টলৈ যদি কেতিয়াবা পইচা ট্ৰান্সফাৰ কৰিব বিচাৰে তেন্তে ইয়াত আপোনালোকে টিক মাৰ্ক দিব লাগিব। মই বিচাৰোঁ, গতিকে মই দিছোঁ। আৰু তাৰপিছত আছে পে'মেণ্ট অন মেচুৰিটি। পে'মেণ্ট অন মেচুৰিটিটো আপোনালোকে ইয়াত যদি বিচাৰে বেলেগ একাউণ্টলৈ তেন্তে ইয়াতে টিক মাৰ্ক দিব। তাৰপিছত দিছে টাৰ্ম ডিপ'জিট ৰিনিউৱেল ইনষ্ট্ৰাকশ্যন। টাৰ্ম ডিপ'জিট ৰিনিউৱেল ইনষ্ট্ৰাকশ্যনত আপোনালোকে টাৰ্ম ডিপ'জিটত একো লিখিব নালাগে, যদি আপোনালোকে প্ৰথমতে দিয়া নাই তেন্তে একো লিখিব নালাগে। তাৰপিছত কি আছে, ফ্ৰিকুৱেঞ্চি অফ ষ্টেটমেণ্ট অফ একাউণ্ট। ফ্ৰিকুৱেঞ্চি অফ ষ্টেটমেণ্ট একাউণ্টত আপোনালোকে মান্থলি দিব পাৰে, মান্থলি দিব টিক মাৰ্ক। তাৰপিছত ষ্টেটমেণ্ট টু বি চেণ্ড বাই, যদি ইমেইলেৰে বিচাৰে ইমেইলেৰে দিব, টিক মাৰ্ক দিব। তাৰপিছত এইখিনি দিয়া আছে যে লোনৰ ক্ষেত্ৰত আপোনালোকে যদি কেতিয়াবা লোন লয় তো একাউণ্টৰ পৰা লোনটোৰ কাৰণে পইচা কাটিব। চ' আপোনালোকৰ যদি নাই তেন্তে ইয়াত লিখিব নালাগে, আৰু যদি আছে তেন্তে লিখিব লাগিব। ইয়াতে একাউণ্ট নাম্বাৰটো লিখিব লাগিব আৰু ইয়াতে এনেকৈ লিখিব লাগিব। তাৰপিছত ইয়াতে কি দিয়া আছে যে
TDS অৰ টাৰ্ম ডিপজিটটো নহয় সেইকাৰণে নেহি দিছোঁ ইয়াত নো দিছোঁ চ' এইটো চাৰ্ভিচেছ ৰিকুৱাৰ্ডত আপোনালোকে ইয়াতে কি লাগিব ATMৰ কাৰণে আপোনালোকে ইয়াত নামটো লিখিব লাগিব মোৰ দৰে নামটো লিখিব টাইটেলৰ মাজত ইয়াতে স্পেচ এটা দি দিব তাৰপিছত যিহেতু জইনিং একাউণ্ট নহয় গতিকে আমি ইয়াতে লিখা নাই চাওক সৰি তাৰপিছতে ইয়াত SMS এলাৰ্ট যদি SMS এলাৰ্ট বিচাৰে আপোনাৰ মোবাইলতে যদি বেংকৰ পৰা যিকোনো মেছেজ আহি থকা বিচাৰে তেন্তে হ'লে য়েছ দিব আৰু যদি নিবিচাৰে তেন্তে নো দিব তাৰপিছত ইণ্টাৰনেট বেংকিঙৰ ক্ষেত্ৰত যদি আপোনালোকে ইণ্টাৰনেটৰ দ্বাৰাই বেংকিঙৰ যিকোনো লেনদেন বিচাৰে তেন্তে য়েছ দিব আৰু যদি নিবিচাৰে তেন্তে নো দিব আৰু যদি ট্ৰানজেকশ্যন চাব বিচাৰে তেন্তে য়েছ দিব ECSটো আপোনালোকে বিচাৰিলে য়েছ দিব নিবিচাৰিলে নো দিব মই নো দিছোঁ ক্ৰেডিট কাৰ্ড ৰিকুৱাৰ্ড যদি ক্ৰেডিট কাৰ্ড বিচাৰে তেতিয়াহ'লে য়েছ দিব আৰু নিবিচাৰিলে নো দিব এই ক্ৰেডিট কাৰ্ড লাগিবই দিয়কচোন আজিকালি বহুত দৰকাৰ গতিকে আমি য়েছ দিছোঁ তাৰপিছত দিছে মোবাইল বেংকিঙৰ ক্ষেত্ৰত যদি আপোনালোকে বিচাৰে তেন্তে য়েছ দিব আৰু নিবিচাৰিলে নো দিব চেকবুক চেকবুক যদি লাগে আপোনালোকক তেন্তে য়েছ দিব মই দিয়া নাই কাৰণ মোক চেকবুক এতিয়ালৈকে মানে প্ৰয়োজন হোৱা নাই কাৰণ জব নাই সেইকাৰণে নেম অফ দ্য নমিনি মে বি প্ৰিণ্টেড অন পাছবুক গতিকে পাছবুকত যদি আপোনালোকে নমিনি দিয়া ব্যক্তিজনৰ নাম যদি বিচাৰে তেন্তে য়েছ দিব আৰু যদি নাম থকাটো নিবিচাৰে তেন্তে নো দিব বাকী ইয়াৰ তলত এই ডিক্লেৰেশ্যনছবোৰ দিয়া আছে ডিক্লেৰেশ্যনছবোৰ পঢ়িলে আপোনালোকে ভালকৈ বুজি পাব আৰু এতিয়া আমাৰ এইটো পেজো আমাৰ সম্পূৰ্ণ হ'ল এতিয়া গতিকে আমি ইফালে এইখিনি পেজ আমি চাম এইখিনি জইনিং একাউণ্টৰ ক্ষেত্ৰত কৈছে জইনিং একাউণ্টৰ যদি খুলিছে তেন্তে এইখিনি লাগিব আৰু যদি জইনিং একাউণ্ট খোলা নাই তেন্তে এইখিনি একো লাগিব দৰকাৰ নাই এইখিনি ফিল আপ কৰিব দৰকাৰ নাই এতিয়া আমাক এইখিনি চাওক স্পেচিমেন চিগনেচাৰত আপোনালোকৰ ইয়াত নামটো লিখিব নামৰ পিছত ইয়াতে চিগনেচাৰটো দিব ইয়াত ফটোখন দি দিব ইয়াতে আপোনালোকৰ জইনিং একাউণ্ট নহয় গতিকে ইয়াতে আপোনালোকৰ লিখিব নালাগে যদি জইনিং একাউণ্ট হয় তেন্তে লিখিব লাগিব তাৰপিছত এইখিনি আছে অফিচে ইউজ কৰিব আপোনালোকে লিখিব নালাগে তেতিয়াহ'লে আমাৰ এইটো পেজো হৈ গ'ল এতিয়া আমি নেক্সট পেজত যাওঁ নেক্সট পেজত কি আছে নমিনেশ্যন ফেচিলিটি আপোনালোকৰ যদি কেতিয়াবা কিবা হৈ যায় তেতিয়াহ'লে আপোনালোকৰ পইচাখিনি কোনে পাব তাৰ কাৰণে এটা নমিনি লাগে নমিনিৰ কাৰণে আপোনালোকে কাক দিব আপোনালোকৰ ভাইটিকো দিব পাৰে আপোনালোকৰ দেউতা বা মাকো দিব পাৰে যদি তেওঁলোকৰ সেই একে বেংকটোত একাউণ্ট এটা আছে যদি একাউণ্ট নাথাকে কিন্তু নোৱাৰে চ' মই কাক দিম মোৰ দাদাৰো একাউণ্ট আছে মোৰ যিটো বেংকত খুলিব যাম চ' মই দাদাৰ দিছোঁ আৰু ইয়াত প্ৰথমে আপোনাৰ নামটো লিখিব আৰু আপুনি খুলিছে যেতিয়া উইটো কাটি দিব নামটো লিখিব আপোনাৰ নাম লিখাৰ পিছত ইয়াত ব্ৰাঞ্চটো লিখিব ব্ৰাঞ্চটো লিখাৰ পিছত আপোনালোকে নেচাৰ অফ ডিপজিটটো কেনেকুৱা হয় ছেভিং বেংক একাউণ্ট লিখি দিব সকলো কেপিটেল লেটাৰ্ছত লিখিব একাউণ্ট নাম্বাৰটো যাৰ হয় মানে যাক নমিনি দিব তেওঁৰ নাম একাউণ্ট নাম্বাৰটো ইয়াত লিখি দিব লাগিব তাৰপিছতে ইয়াত আছে টাইটেলটো আপোনালোকে নমিনি দিয়া ব্যক্তিজনৰ প্ৰথম টাইটেলটো লিখিব যদি মহিলা হয় বিবাহিত মহিলা তেতিয়াহ'লে মিছ দিব লাগিব সেনেকুৱা চ' ইয়াতে দাদাৰ নাম দিছোঁ গতিকে মই মিষ্টাৰ দি পেলাই ইয়াত নামটো লিখিছোঁ আৰু ইয়াতে টাইটেলটো ছাৰ নেমটো লিখিছোঁ মিডল নাম নাই গতিকে লিখা নাই তাৰপিছত বয়সটো দিব বয়সটো যিমান হয় তাৰপিছতে ৰিলেশ্যনশ্বিপ কেনেকুৱা সম্পৰ্ক ব্ৰাদাৰ হয় ব্ৰাদাৰ দিছোঁ তাৰপিছত আপোনালোকে ফুল এড্ৰেছটো দি দিব এনেকৈ ভিলেজ দিব পোষ্ট অফিচ পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট পিনক'ড ষ্টেট এনেকৈ দি দিব তাৰপিছত ইটো দিব নালাগে দূৰভাষ নাম্বাৰটো ফোন নাম্বাৰটো এইটোত দিব মোবাইল নাম্বাৰটো দি দিব দেউতাৰ তাৰপিছত ইমেইল ID আছে যদি দি দিব নাই যদি নালাগে তাৰপিছত এইটো হৈছে মই এইটো চহী কৰি পাইছোঁ ভুলতে আপোনালোকে যদি 18 বছৰ বয়সৰ তলৰ নহয় তেন্তে হ'লে আপোনালোকে এইটো চহী কৰিব নালাগে এইটো হৈছে তেওঁলোকৰ যিসকলে 18 বছৰ বয়সৰ তলৰ তেওঁলোকৰ কাৰণে এটা গাৰ্জেন লাগে একাউণ্ট খোলাৰ কাৰণে সিহঁতৰ এইটো আপোনালোকে একো কৰিব নালাগে চ' এতিয়া আপোনালোকৰ এইটো প্ৰায় হৈ গ'ল গতিকে এইখিনি আপোনালোকে একো কৰিব নালাগে এইটো আপোনালোকক ডট দিয়া আছে যে এইখিনি ছিঙি পিনে আপোনালোকক দি পঠাব নমিনেশ্যন দিয়াৰ প্ৰমাণ হিচাপে গতিকে আজিলৈ আমাৰ ইমানেই নেক্সট ভিডিঅ'ত আপোনালোকে এই নেক্সট পেজখিনি দেখিব কাৰণ এটা ভিডিঅ' ইমান দীঘল কৰা
সম্ভৱ নহয়। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিব, কাৰণ ময়ো কৈছোঁ আপোনালোকৰ সকলো কথা জানি পিনেহে ভুল তথ্যটো দিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে কষ্ট বুজিব, লাইক এটা দি দিব। বাই বাই।